নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। তো আজি আপোনালোকৰ লগত আকৌ এসপ্তাহমান পিছত আহিছোঁ ভিডিঅ'লৈ। তো আজি ধুনীয়া ইয়ন এখন লৈ আহিছোঁ। আগতেও মই কেইদিনমান আগত কম দামৰ গাড়ী ভিডিঅ' বনাইছিলোঁ। তো জেনখন, ভিগো এনেকুৱা যিমান গাড়ী দিছোঁ লগ এদিন বা দুদিন পিছত ওলাই গৈছে। তাৰ বাবে আজি আৰু এখন কম দামত লৈ আহিছোঁ। ইয়ন 2012ৰ এৰা হয় এখন। তো নতুন আহিছে, ৰাতি আহিছে। তো গাড়ী ৱাশ্বিং কৰোৱা নাই এতিয়া, জাষ্ট ভিডিঅ'টো বনাই দিছোঁ আপোনালোকৰ আগত। টায়াৰ কণ্ডিশ্যন গোটেইকেইটা আপোনালোকে 90% কণ্ডিশ্যন পাব। টায়াৰ 90% পাই যাব। খুব ধুনীয়া হৈ আছে, চিল ইঞ্জিনত পাব। যদি আপোনালোকে ইয়ন এখন ল'ম বুলি ভাবি আছে তেনেহ'লে ভিডিঅ'টো শেষলৈ চাই থাকিব। খুব ধুনীয়া গাড়ী। এইখনৰ ৰিফাইনেন্স নহ'ব, বহুতে ফোন কৰি সোধে। তো এইখনত ৰিফাইনেন্স নহ'ব, 2012 চনৰ গাড়ী হয়। তো কম দামত আছে, তাৰ বাবে আমি ৰিফাইনেন্স নহয়, এখন কেছত ল'ব লাগিব। বৰপেটা ৰেজিষ্ট্ৰেশ্যনৰ হয়। ইঞ্চুৰেঞ্চ, নাম ট্ৰেন্সফাৰ, পলিউশ্যন গোটেইবিলাক আমি আমাৰ ফালৰ পৰা কৰাই দিম। যদি আপোনালোকৰ গাড়ীখন চাই ভাল লাগিছে তেনেহ'লে স্ক্ৰীণত মোৰ নাম্বাৰটো আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। নহ'লে বাইহাটা চাৰিআলিত আহিলেও আপোনালোকে গাড়ীখন আৰামছে চাব পাৰিব, টেষ্ট ড্ৰাইভ কৰিব পাৰিব। কিন্তু গাড়ীখনৰ পিছৰ লেফ্ট ছাইডৰ চকেট জাবৰ এটা বেয়া আছে, তো সেইটো আমি চেঞ্জ কৰাই দিম। তো নতুন আহিছোঁ, টাইম পোৱা নাই, তাৰ বাবে কৰোৱা নাই। চকেট জাবৰটো বেয়া আছে, তো এইটো আপোনালোকে যদি কৰাই লয় সেইটো কৰাই ল'ব পাৰিব। 1800 টকা ল'ব, আৰু যদি আমি কৰাব লাগে আমি এইটো কৰাই দিম। তো খুব ধুনীয়া হৈ আছে গাড়ীখন, আপোনালোকে ল'ব পাৰিব। 6 মাহ পূৰা গেৰেণ্টি থাকিব গাড়ীখনৰ। তো বেক চাইডৰ ইফালে দেখাই দিছোঁ, ইণ্টেৰিয়ৰ চাওক, ছিট কভাৰ পূৰা ধুনীয়া হৈ আছে। অলপ লেতেৰা হৈ আছে গাড়ীখন, ৱাশ্বিং কৰোৱাৰ পিছত আৰু ধুনীয়া চাফা হ'ব। এতিয়া ধূলি পৰি আছে, খুব সুন্দৰ গাড়ী। তো যদি কোনোবাই ভাড়া মাৰিবৰ কাৰণে ল'ব বিচাৰে বা ফেমিলিৰ কাৰণে ল'ব বিচাৰে তো ল'ব পাৰিব। মাইলেজ খুব ধুনীয়া পাব। তো আপোনালোকে 20-22 মাইলেজ পাব ইয়নৰ, আৰু চলায়ো কমফৰ্টেবল হয় গাড়ীখন। কিলোমিটাৰটো চাওক, 66,000 চলিছে। টেষ্ট ড্ৰাইভ কৰিব আপোনালোকে, আহক 2-4 কিলোমিটাৰ, 5 কিলোমিটাৰ, 10 কিলোমিটাৰ টেষ্ট ড্ৰাইভ কৰিব। আৰু বা আপোনালোকে যদি বিশেষ নাজানে মেকানিক এজন আনি চাব, খুব ধুনীয়া হয়। AC পাব, পাৱাৰ ষ্টেৰিং পাব, মিউজিক চিষ্টেম পাব। এইখনত পাৱাৰ উইণ্ডো নাপায়। তো দৰজাখন দেখাই দিছোঁ চাওক, চিল আছে, গোটেইকেইখন চিল পাব। খালি লেতেৰা হৈ আছে গাড়ীখন। তো যদি ভাল লাগে আপোনালোকৰ এইখন গাড়ী, তো আপোনালোকে জল্দি যোগাযোগ কৰিব। কম দামৰ গাড়ী বেছি দিন নাথাকে, জল্দি ওলাই যাব। তো আগৰ ভিডিঅ'কেইটাতো ভিডিঅ' দিয়াৰ পিছত বহুতে ফোন কৰিছিলে, কিন্তু এদিন পিছতে গোটেইকেইখন গাড়ী বিক্ৰী হৈ গৈছে। তো এইখন গাড়ীৰ প্ৰাইচ ৰাখিছোঁ আমি 1,30,000 টকা। তো 1,30,000 টকাত আপোনালোকক নাম ট্ৰেন্সফাৰখিনি আমি কৰাই দিম। লগতে পিছৰ যোনটো চকেট জাবৰ বেয়া আছে বুলি কৈছোঁ, সেইটো মই নক'লেও হয়, তথাপি মই কৈ দিছোঁ। তো সেইটো এটা শব্দ কৰি আছে, সেইটো আমি কৰাই দিম আপোনালোকক। আৰু যদি আপোনালোকে কৰাই লয় সেইটো কৰাই ল'ব পাৰিব। প্ৰাইচটো আমি অলপ ডিছকাউণ্ট কৰাই দিম আপোনালোকক। চকেট জাবৰৰ প্ৰাইচটো মই এইটো কমাই কাটি দিম, আপোনালোকেও কৰাই ল'ব পাৰিব। আৰু যদি আমি কৰাই দিব লাগে আমি কৰাই দিম সেইটো। তো ইঞ্জিনটো এবাৰ দেখাই দিছোঁ, চাই লওক। তো এফ্ৰন চাওক, চিল হৈ আছে। তো গাড়ীখন লেতেৰা হৈ আছে, আপোনালোকে ভিডিঅ'টোত দেখা পাইছে। ৱাশ্বিং হোৱা নাই এতিয়ালৈকে, ৱাশ্বিং হোৱাৰ পিছত পূৰা ক্লিন হৈ যাব। তো আগতে মই অহাৰ লগে ৰাতি আহিছে, তো পুৱা ভিডিঅ'টো বনাই দিছোঁ। চিল ইঞ্জিনত পাব, একো কাম কৰিব নালাগে, ইঞ্জিনৰ পূৰা গেৰেণ্টি থাকিব। তো 1,30,000 টকাত আপোনালোকে ইয়ন এখন পাই আছে। লগতে আপোনালোকৰ নাম ট্ৰেন্সফাৰ কৰাই দিম, চকেট জাবাৰটো কাম কৰাই দিম। খুব ধুনীয়া গাড়ী। তো যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। আৰু যদি ভিডিঅ'টো বনোৱাত কিবা ভুল হৈছে আপোনালোকে কমেণ্ট কৰি জনাই দিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ।